নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম শাওণ মাহত বিবাহিত মহিলাসকলে কি কাম কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হয়। চলিত বছৰৰ শাওণ মাহটো বিভিন্ন ধৰণে বিশেষ। বিশ্বাস কৰা হয় যে শাওণ মাহত ভগৱান শিৱৰ উপাসনা কৰিলে এজন ব্যক্তিয়ে সকলো ধৰণৰ মনৰ ইচ্ছা পূৰণ হয়। শাওণ মাহত প্ৰতিগৰাকী মহিলাই তেওঁৰ স্বামীৰ সুখ সমৃদ্ধিৰ কামনা কৰি মহাদেৱক আৰাধনা কৰে। এই সময়ছোৱাত বিবাহিত মহিলাসকলে মূৰৰ পৰা ভৰিলৈকে 16 বিধ বিশেষ অলংকাৰ পিন্ধি স্বামীৰ দীঘলীয়া জীৱনৰ বাবেও কামনা কৰিব লাগে। শাস্ত্ৰ অনুসৰি এই 16 বিধ বিশেষ অলংকাৰে মহিলাৰ কেৱল সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ ভাগ্যৰ দুৱাৰো মুকলি কৰে। ইয়াৰে প্ৰথমটো হৈছে ৰঙা সাজ। শাওণ মাহত ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ মহিলাসকলে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে। ইয়াক 16টা অলংকাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এই মাহটোত ক'লা ৰঙৰ কাপোৰ কেতিয়াও পিন্ধিব নালাগে। তাৰপিছতো হৈছে ৰঙা ফুট। দুয়োটা ভ্ৰূৰ মাজত লোৱা ৰঙা ফুটটো শিৱৰ তৃতীয় চকুৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে মহিলাসকলে স্বামীৰ মংগল কামনাৰ কাৰণে সদায় ফুট ল'ব লাগে। মেহেন্দি বা জেতুকা হৈছে বিবাহিতা মহিলাৰ ৰূপসজ্জাৰ অন্যতম অলংকাৰ। শাওণ মাহত জেতুকা লগাই আপুনি আপোনাৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰিব পাৰে। কাণফুলিৰ অবিহনে মহিলাৰ 16 অলংকাৰ একেবাৰে অসম্পূৰ্ণ। বিশ্বাস কৰা হয় যে স্বামীৰ যদি মংগল হোৱাটো বিচাৰে তেন্তে মহিলাসকলে তেওঁলোকৰ কাণ কেতিয়াও খালী কৰি ৰাখিব নালাগে। কাজলে অশুভ শক্তিৰ পৰা আমাক সুৰক্ষা দিয়ে। সেয়েহে কাজল প্ৰয়োগ কৰাটো প্ৰতিগৰাকী মহিলাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। সেন্দুৰ। শাওণ মাহত মহিলাই শিৰত উজ্জ্বলকৈ সেন্দুৰ ল'ব লাগে। বিশ্বাস কৰা হয় যে ই স্বামীৰ জীৱন দীঘলীয়া কৰে আৰু ইয়াৰ দ্বাৰা ভোলানাথো সুখী হয়। খোপাত ফুল। এই মাহত স্বামীৰ হাতেৰে খোপাত ফুল পিন্ধিব লাগে, য'ত পত্নী আৰু স্বামী দুয়োৰে বাবে অতি শুভ বুলি গণ্য কৰা হয়। মংগলসূত্ৰ। মহিলাসকলে কেতিয়াও খালী ডিঙিৰে থাকিব নালাগে। মংগলসূত্ৰ হৈছে বিবাহিত মহিলাৰ বাবে অন্যতম অলংকাৰ। আৰ্মলেট। মহিলাসকলে বাহুৰ তলত পিন্ধা এই অলংকাৰবিধ সোণ বা ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াক পিন্ধিলে পৰিয়ালৰ সম্পদ সুৰক্ষিত হয় বুলি বিশ্বাস কৰা হয়। সেউজীয়া আৰু ৰঙা ৰঙৰ খাৰু। শাওণ মাহত কেৱল বিবাহিত মহিলাই নহয়, কুমাৰী ছোৱালীয়েও সেউজীয়া আৰু ৰঙা ৰঙৰ খাৰু পিন্ধিব লাগে। সেউজীয়া প্ৰকৃতিৰ ৰং, যিয়ে জীৱনলৈ সুখ আনে। আনহাতে ৰঙা ৰঙে মহিলাৰ জীৱনলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। নাকফুলি। হিন্দু ধৰ্মত ধুনীয়া মহিলাসকলে নাকত যিকোনো অলংকাৰ পিন্ধাটো বাধ্যতামূলক বুলি গণ্য কৰা হয়। ভৰিৰ আঙুলিত আঙুঠি। ভৰিৰ আঙুলিত পিন্ধা ৰূপৰ আঙুঠিটোৱে বিবাহিত জীৱনৰ সকলো সমস্যা সাহসেৰে মোকাবিলা কৰিবলৈ মহিলাক শক্তি দিয়ে বুলি বিশ্বাস কৰা হয়। কপালি। বিশ্বাস কৰা হয় যে কপালৰ মাজত পিন্ধা কপালিয়ে প্ৰতিগৰাকী মহিলাৰ সৌন্দৰ্যৰ লগতে স্বামীৰ আয়ুস বৃদ্ধি কৰে। পাৱেল। শাওণ মাহত মহিলাই পাৱেল পিন্ধিলেও স্বামীৰ মংগল হয়। আঙুঠি। শাওণ মাহত মহিলাই পৰিধান কৰিবলগীয়া 16 বিধ অলংকাৰৰ ভিতৰত আঙুঠিও অন্যতম। কঁকালৰ অলংকাৰ। কঁকালত পৰিধান কৰা অলংকাৰবিধেও স্বামীৰ মংগল কৰে বুলি গণ্য কৰা হয়।